প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰৰ মহিমা আৰু গৌৰৱ সদাকাল হওক। প্ৰিয়সকল, ঈশ্বৰ জীহুৱাই আপোনাক আৰু মোক প্ৰেম কৰাৰ বাবে আজি এটা মহৎ দিন, সুন্দৰ দিন তেওঁ দান কৰিলে। তাৰ বাবে প্ৰতিটো সময়ত তেওঁৰ মহিমা কৰাটো আমাৰ প্ৰয়োজন হয়। প্ৰিয়সকল, আহক আজি আমি খন্তেক ঈশ্বৰৰ বাক্য আমি আলোচনা কৰিম। ঈশ্বৰে আপোনালোকৰ জীৱনত উপচি পৰাকৈ আশীৰ্বাদ দান কৰিব। সেয়েহে আমি আজি আলোচনা কৰিম যে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ আচৰণ, আমাৰ ব্যৱহাৰ কেনেকুৱা হোৱা উচিত। প্ৰিয়সকল, আজি এগৰাকী খ্ৰীষ্টিয়ান হিচাপে আপোনাৰ আচৰণ কেনেকুৱা হোৱা উচিত আৰু আপোনাৰ ব্যৱহাৰ কেনেকুৱা হোৱা উচিত, তাৰ বিষয়ে আমি বাইবেলৰ পৰা জানিবলৈ চেষ্টা কৰিম। সেয়েহে আমি যদি চাওঁ, প্ৰথম পিতৰ 1:15-16 পদত ইয়াত এনেদৰে লিখা আছে, তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা। আমেন। আজি ঈশ্বৰ জীহুৱাৰ বাক্যই আমাক কৈছে যে আমাক যিজনে মনোনীত কৰিলে, যিজনে আমাক আমন্ত্ৰণ কৰিলে, তেওঁ যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা। আজি প্ৰভু যীশুৱে যি আৰ্হি ৰাখি গৈছে, আমাৰো স্বভাৱ চৰিত্ৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দৰে হোৱা উচিত। আমাৰ আচৰণ তেওঁৰ দৰে হোৱা উচিত। আমাৰ আচৰণ পবিত্ৰ হোৱা উচিত। প্ৰিয়সকল, তেতিয়াহে আমি ঈশ্বৰৰ গৃহৰ সহভাগী হ'ব পাৰিম। দ্বিতীয় কথা হৈছে যে প্ৰভুৰ দৃষ্টিত যি সন্তোষজনক সেই ব্যৱহাৰ আমি কৰা উচিত। ইফিছিয়া 5:9 পদত কোৱা হৈছে যে প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰি পোহৰৰ সন্তানবিলাকৰ দৰে আচৰণ কৰা। আমাৰ আচৰণ, আমাৰ ব্যৱহাৰ পোহৰৰ সন্তানবিলাকৰ দৰে হোৱা উচিত বুলি আজি পৌলে আমাক কৈছে। হয় প্ৰিয়সকল, আজি জগতে কিদৰে তেওঁবিলাকে চলিছে, তেওঁবিলাকে জগতে যিদৰে আচৰণ কৰিছে, যিদৰে তেওঁবিলাকে ব্যৱহাৰ কৰি আছে, সেইদৰে আমি ব্যৱহাৰ কৰা উচিত নহয়। আৰু আমি জগতৰ পৰা সম্পূৰ্ণ পৃথক থাকি আমি জীৱন যাপন কৰা উচিত। আৰু ঈশ্বৰৰ আশীৰ্বাদটো আমি তেতিয়াহে পাম, যেতিয়া আমি জগতৰ পৰা পৃথক হৈ সত্যতাৰে আচৰণ কৰিম আৰু সকলো আচাৰ ব্যৱহাৰ আমাৰ পবিত্ৰ হ'ব। তেতিয়াহে আমি ঈশ্বৰৰ পৰা অনুগ্ৰহ, দয়া আৰু আশীৰ্বাদ আমি পাব পাৰিম। সেয়েহে প্ৰিয়সকল, আজি ঈশ্বৰৰ বাক্যই আমাক কুৱেশ্যন কৰি আছে যে কিদৰে চলা তালৈ সাৱধানে চাবা, অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা। হয়, আজি আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই চলি থকা আমাৰ প্ৰয়োজন হয়, কাৰণ ঈশ্বৰৰ বাক্যই হৈছে আমাৰ পথ প্ৰদৰ্শক আৰু ঈশ্বৰৰ বাক্যই আমাক বাট দেখুৱাই লৈ যাব। সেয়েহে আমি প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমি জীৱন যাপন কৰাটো আমাৰ আৱশ্যক হয়। প্ৰিয়সকল, সেয়েহে আহক আমি এই বাক্যৰ দ্বাৰাই যাতে জীৱন যাপন কৰোঁ হওক আৰু ঈশ্বৰৰ পৰা বহুমূলীয়া আশীৰ্বাদৰ আমি গৰাকী হওঁ হওক। আমেন।